গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। দেৱালী যে এই চেগতে আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলোৰে মনটো পোহৰাই তোলক আৰু লগতে সকলোৰে আশা পূৰ হওক। এতিয়া আহিছোঁ মোৰ ভিডিঅ'টোৰ কথালৈ। আজি এইবিলাক চাউণ্ড আহিয়ে থাকিব আৰু উপায় নাই। মোৰ ভিডিঅ'টোৰ কথা মানে কালি আমাৰ ফাৰ্ষ্ট নাইট হৈ গ'ল মুখাগ্নি। তাৰে মানে আমাৰ থিয়েটাৰৰ এজন সুন্দৰ সুঠাম যুৱক বিকাশ, সেই জেগাতে বিকাশকো থেংক ইউ যে মোক এই ভিডিঅ'খিনি কৰি দিয়াৰ কাৰণে। আৰু ভিডিঅ'খিনি মানে আপোনাক কি কৈছোঁ, আমাৰ যে বেক ষ্টেজত যিখিনি আমি ধেমালি কৰি থাকোঁ, মানে মুখাগ্নি নাটকখন যথেষ্ট ট্ৰেজেডি নাটক, কিন্তু মানে আমাৰ বেক ষ্টেজত বেলেগ এখন নাটক হৈ থাকে। সেইটো যিখিনিয়ে নাটক কৰে তেওঁলোকেতো জানিবই যে আমি দৰ্শকক যিখিনি দেখাওঁ তাৰ ভিতৰ ফালে আমাৰ এখন বেলেগ নাটক চলি থাকে। চব কাৰো ৰ'বলৈ সময় নাই, না ছেটিংছৰ মানুহৰ চবেই ছেটিংছৰ বস্তু ইফাল কৰি থাকে, তাৰপাছতে আমিতো ড্ৰেছ চেঞ্জ কৰি থাকোঁ, ইফালে যাওঁ সিফালে যাওঁ, কাৰো ৰ'ব সময় নাই। তো সেইখিনি তাৰ মাজতে আমাৰ অলপ ধেমালি ধুমলাবিলাক চলি থাকে। তো সেই বস্তুখিনিৰ এটা সৰুকৈ ভিডিঅ' কৰি থৈছিলে আৰু সেই ভিডিঅ'খিনি মই ৰুম আহি যেতিয়া চালোঁ মই পগলা হৈ গৈছোঁ। তো গতিকে তাৰে এটা সৰু ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ। চাওকচোন আমি কেনেকুৱা ধৰণে আমাৰ ৰাতিটো সেই নাটকৰ সময়খিনি 2-3 ঘণ্টা পাৰ কৰোঁ। ভিডিও রেকর্ডিং করে দিস রাজশ্রী সময় বেশি দিব নালাগে হা, এইটো কাম নিজে চলি আছে, যদি বেয়া হৈ যাব অকণ চাবি 30-40 মিনিট হ্যাঁ। botol itu bawa botol itu telo botol ayo এজনে সহায় কৰি দিয়া মানুহজন এইবোৰ ডাবিং দিবি ধুনীয়াকৈ চিনি এফালে হ'ব কোনফালে কি হয় তহঁতৰ কি হ'ল মানে মই বুজি পোৱা নাই, মই একো বুজি পোৱা নাই, মই কথাটো কি মানে বুজি পোৱা নাই। তহঁতি লোকৰ ঘৰত দৰ্জা মুখৰ মুখে ৰখি থাক কেলে কি কৰি আছ এইজনী সেইজন যিজন মানুহ মই আপোনালোকক এডিটত মই কৈ যাম, ভালকৈ চাই লগে ই থিয়েটাৰৰ পৰা গ'লেহে মই শান্তি পাম। এইজন চাই লগে একদম হাই নে কাইলৈ মাথা ধোৱাটো পচিবল নহয়, এনেই হ'লে এলেকা লওঁ আজি অকণমান ল'ব লাগিব, এইকণ লৈ এনেই হ'লে ইমান মানে ইয়াতে পানী দিয়া বাল্টি ৰঙা হৈ থাকে, সেইকাৰণে উপায় নহয় চলাব লাগিব। মানে শেষ হয় বুলি নে কি, শেষ হয় বুলি নে কমকৈ লগাইছে নেকি আপুনি? পানীটো বেয়া ইয়াতে দিব নোৱাৰে নহয় কাইলৈ, আৰু কাইলৈ জামনি ঘৰটো মই দিয়া হোৱা নাই, কেনেকৈ মিলাব লাগে আৰু আমাৰ ইয়াত পলিথিন চিষ্টেমত শুকাওঁ হা। কি অৱস্থা চিনি খাবলৈ যাওঁ মতা দিলে নাটক কৰা সময়খিনি ৰ'বলৈ সময় নাথাকে। এনেকৈ কৈছে হা পেণ্ডিলত এয়া চবখনৰ বাইক তোৰ পৰে ইমান হাঁহিছোঁ নহয় তোৰ মতা বুলি কৈছে।
তাইনো চিনি নোপোৱাকৈ আছেনে বাৰু আচলতে নাটক এখনৰ মাজত ইমান বেছি আমি ধেমালি কৰি থাকোঁ আপোনালোকক বহুতে নেদেখে বহুতে বেক ষ্টেজত কি হৈ থাকে কোনেও গম নাপায় সেই নাটক কৰা সময়খিনিত বেলেগ কথা ভাবিবলৈ একদমেই টাইম নহয় মই জাষ্ট এই ভিডিঅ'টো কৰি থকাৰ কাৰণে মাজে মাজে অলপ কিবাকিবি কৈ আছোঁ কিবাকিবি দেখাই আছোঁ আৰু জানেনে বিকাশে যে কিমান গালি শুনিছে আপোনালোকে অলৰেডি দেখি আহিলেই চাগে জিতু দা থানু দা সি গালি নাখাবলগীয়া মানুহেই নাই ইমান গালি খাইছে কিনো কৰি আছোঁ বুলি বেচেৰাটো আৰু তাৰ কাৰণেই হয়তো মই এইখিনি বস্তু চাব পাৰিলোঁ হয়তো আমি কি কৰি থাকোঁ সেই ভিডিঅ'খিনি কৰি দিয়া মানুহ সি মাজে মাজে আহে সি আমাৰ ভাল পাই পেলালোঁ গানটো আৰু দুটামান গান সি কোৰিঅ'গ্ৰাফি কৰিছে বৰ ধুনীয়াকৈ ডান্স কৰে সি গতিকে সিয়ে দিলে থেংক ইউ বিকাশ মোৰ মাতটো ভাগি আছে আচলতে মাতৰ কাৰণে আপোনালোকে ভালকৈ শুনিবও পৰা নাই চাওকচোন আৰু কি হৈ থাকে আচলতে আমাৰ ছেটিংছৰ মানুহৰ পৰা বাকী মানুহখিনিৰ ইমান বেছি কষ্ট হয় আমিতো নাটক কৰোঁ কিন্তু সেই ছেট বনোৱা ইটোৰ পাছত সিটো চেঞ্জ কৰা চকী কেইখন অনা আনকি সৰু সৰু টেবুল এখনলৈকে চোফাখনলৈকে চিন্তা কৰিব লাগে যে কিমান কষ্ট হয় চাওকচোন চাই থাকক এখন নিশ্চয় নেকি হ'ব ৰাজা ভিডিঅ'টো চাই বন্ধ কৰ ভিডিঅ' বন্ধ কৰ ভিডিঅ' বন্ধ কৰ দাদা কি হ'ল গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই নিদিওঁ যিহেতু আমাৰ নাটকখন চলি আছে কিন্তু তাৰ মাজতে আমাৰ যেতিয়া গান এটা আৰম্ভ হয় সেই গানৰ সময়খিনি আমাৰ কিমান লৰালৰি হৈ থাকে আমিতো বেলেগ ড্ৰেছ পিন্ধি থাকোঁ তাৰপৰা আকৌ গানৰ আগে আগে আমি আকৌ গানৰ কষ্টিউম পিন্ধি পেলাই দৌৰ দিব লাগে সেইখিনি সময়ত মানে কিমান যে কষ্ট হয় বেলেগ কথা ভাবিবই নোৱাৰি আৰু যিসকলে নাটক কৰি থাকে তেওঁলোকে হয়তো জানে বাকী চাওকচোন আমাৰ আজি কালিৰ এই সময়খিনিত আমাৰ কি অৱস্থা হ'ল পেণ্ট অলপ পিন্ধা মানে এই ৰাজা Thank you. Hola. আপুনি পালেহি এ কি মানে এইবোৰ কি পিন্ধি আহিছে আপুনি চাওক এইবোৰ মানে কি মানে আপুনি একো নাজানে নি আপুনি মডাৰ্ণ যুগৰ ছোৱালী নে গানটো এতিয়া আছে নেকি
তোমাৰ এতিয়া চিন কেইটাত লগত আছে মই প্ৰথম শ্ৰেণীৰ প্ৰস্তাৱনাৰ চিনটো হৈ গ'ল আৰু নেক্সট চিন আছে একেবাৰে লাষ্টত অঁ তিনিটা চিন একেৰাহে কণ্টিনিউটি আছে অঁ সেইটো কথা মানে আহিবা চাব মন গৈছে আহিবা চাব হয় নেকি এতিয়া তুমি কৈ দিব পাৰা ন কৈ দিব পাৰা তুমি নমস্কাৰ মোৰ নাম মচু বৰা সকলো ৰাইজ আহিব চাব ডান্সৰ হয় বহুত ধুনীয়া গ্লেমাৰ আৰ্টিষ্ট হয় বিকাশ দা আপুনি ভালে আছে মই ভালেই ভালে সেই ভালে থকাতে বিচাৰোঁ মই অঁ আৰু কি ক'ম আৰু আহক সকলো ৰাইজ চাওক উপভোগ কৰক পিতাৰ সূৰ্যোদয়ৰ আজি প্ৰথমটো দিশা আহক মুখাগ্নি ব'লক আমি গানটোকে বনাই নগ'লক গাই মানে শুনা এয়া মোৰ নাতি অঁ নাতি অঁ মানে ইয়াক মানে এই লাষ্টত মানে মোৰ কোম্পানী চাবিটো খুজিছে ফিল্ম ইণ্ডাষ্ট্ৰীৰ চাবিটো মই লাষ্টত মই পামগৈ নাই নহয় নহয় মানে মই এটা কথা বুজি নাপালোঁ তোমাৰ নাতিয়ে হওক বা হাতীয়ে হওক একেটা যে অকণমান ওলাই যে কথাটো কি নাই মই ইয়াক লুকুৱাই দিছোঁ মানে মানুহটো অলপ হেণ্ডচাম যে অঁ অঁ মানুহৰ চকুত মানে কিবা কিবি লাগিবও পাৰে ন নজৰ চজৰ অঁ এই ষ্টিলৰ হেৰিত হয় নেকি ষ্টিল নাই ইয়াৰ কাৰণে মই সোণৰ পালেং বনাইছোঁ সোণৰ পালেং মই ষ্টিল কোম্পানীৰ মালিকনী হৈ ইয়াক মই সোণৰ পালেং বনাই দিব নোৱাৰিম কিন্তু তুমি কি কৈছা বিকাশ মই লাষ্ট পাওঁ কিন্তু অঁ হয় নি আৰু এয়া চাওকচোন আমাৰ ইটো ষ্টেজত চিন হৈ থাকোঁতেই এইটো ষ্টেজত কিমান লৰালৰি কৰিছে আমাৰ ল'ৰাকেইটাই ইমান যে কষ্ট কৰে সিহঁতে ইমান পটককৈ ইটো লগাই সিটো লগাই আৰু সেইবিলাক কৰি থাকোঁতে সিহঁতে দুখো পায় অৱশ্যে আমিও নোপোৱা নহয় ইটো ফালৰ পৰা সিটো ফাললৈ দৌৰাদৌৰি কৰি থাকোঁতে আৰু মোৰ কথাটো ক'বই নালাগে মই কিমান পৰোঁ হিচাপেই নাই কেতিয়াবা ষ্টেজৰ ওপৰৰ পৰা একেবাৰে গৈ তলতহে পৰোঁগৈ আচলতে খুব বেছি লৰালৰি হৈ থাকেতো সেইবাবে চাই থাকক আপোনালোকে অঁ আৰু এইজন হৈছে আমাৰ ৰাজদীপ মহন্ত মানে আমাৰ ভিলেইন টিমৰ চবতছে বেছি দাড়ি কেইডাল মানে ওখ একদম হাইট থকা ল'ৰাটো দেই একদম সূৰ্যোদয় একদম হাইট থকা ল'ৰাটো এইফালে চাই দিয়কচোন আপুনি খবৰকে মই দিব যাওঁ মই চাকৰি কওঁগৈ তাৰপৰা তাৰ মানে পুতেকটো অলপ খেলি তাৰ লগত এতিয়া মোৰ মুখামুখি হ'ব হয় নেকি ষ্টিল ইণ্ডাষ্ট্ৰী কোম্পানী আৰু